আজি মোৰ সোণালী মুৰ্গীখিনিৰ 90 নম্বৰ দিন অৰ্থাৎ 3 মাহ হৈছে মুৰ্গীখিনি আৰু বৰ্তমান এতিয়া ৰাতিপুৱাৰ সময় ৰাতিপুৱা দানা দি দিছিলোঁ ফিনিচাৰ দানা গোদৰেজৰ বৰ্তমানলৈকে ফিনিচাৰ দানা ব্যৱহাৰ কৰি আছোঁ 40-45 দিনৰ পাছৰ পৰা আৰু বৰ্তমান পানীত দিছোঁ জিপ্ৰমিন 10 ml কে দিছোঁ 100 মুৰ্গীৰ কাৰণে আৰু আজি চাগে শেষবাৰৰ কাৰণে জিপ্ৰমিন দিম আৰু তাৰপিছত কেইদিনমান নিদোঁ আৰু যেহেতু বজাৰ যথেষ্ট বেয়া হৈ আছে মুৰ্গীৰ কাৰণে বেপাৰী বিচাৰি আছোঁ কিন্তু বেপাৰী পোৱা নাই আৰু বেপাৰী যি পাইছোঁ সেয়া মূল্য দিব নিবিচাৰে 200 টকা 210 টকা এনেকুৱা মূল্যত আপোনাৰ কোনো ধৰণেই নোপোচায় ফাৰ্মাৰ এজনৰ আৰু মুৰ্গীৰ বজাৰটো যথেষ্ট বেয়া কৰাৰ কিছুমান কাৰণ আছে সেইখিনি এতিয়া বৰ্তমান ডিছকাছ নকৰোঁ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে আবেলি প্ৰথমতে দানা দি দিছিলোঁ ফিনিচাৰ দানা আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ প্ৰতি 100 মুৰ্গীৰ কাৰণে 10 ml কৰি আৰু বৰ্তমানলৈকে ভাল বেপাৰী পোৱা নাই আৰু যিকেইটা পাইছোঁ সেইকেইটা দাম দিব নিবিচাৰে 200-210 টকা যিহেতু প্ৰত্যেক বছৰে দানাৰ দাম বাঢ়ি গৈ থাকে কিন্তু সেই হিচাপত মুৰ্গীৰ দাম নকমে মুৰ্গীৰ দাম নাবাঢ়ে যোৱা বছৰ এইটো সময়তে মুৰ্গীও বিক্ৰী কৰিছিলোঁ এইটো সময়তো আৰু সেই সময়ত মই 250-260-270 টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু এই বছৰ 250 টকাটো বাদেই দিয়ক 220-30 টকাও হোৱা নাই 200 টকা বা 210 টকা দি আছে